নমস্কাৰ মোৰ আনেটি ভিডিঅ আপোনালোকক স্বাগতম জনাইছো মোৰ থাম্বনেলটো দেখি নিশ্চয় আপোনালোকে জানিব পাৰিছে আজি আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন আলোচনা কৰিম যেহেতু আমি এটো লখাগু আৰু গখাউৰ 6 নম্বৰটো খণ্ড হ'ব আপোনালোকে যদি আগৰ খণ্ডকেইটা চোৱা নাই এবাৰ চাই ল'ব কিয়নো হে খণ্ডকেইটা চালেহে আপোনালোকৰ এই খণ্ডটো বুজি পোৱাত সহায় হ'ব আমি যোৱাটো ভিডিঅত লিষ্ট 4-5 ডিজিট নাম্বাৰ মানে আটাইতকৈ সৰু 4 বা 5 অংক বিশিষ্ট সংখ্যাৰ ক্ষেত্ৰত আলোচনা কৰিছিল আজি আমি আলোচনা কৰিম আটাইতকৈ ডাঙৰ 4 বা 5 অংক বিশিষ্ট সংখ্যাৰ ক্ষেত্ৰত কেনেদৰে এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়া থাকিলে আমি সমাধান কৰিম যেহেতু আমি যোৱাটো ভিডিঅত লিষ্ট বা সৰু আটাইতকৈ সৰু কথা আলোচনা কৰিছিল 4 বা 5 অংক বিশিষ্ট সংখ্যাৰ ক্ষেত্ৰত যেতিয়া আটাইতকৈ সৰু 4 বা 5 অংক বিশিষ্ট সংখ্যাৰ কথা কৈছিলে যেতিয়া 4 কথা কৈছিল আমি 4 অংক বিশিষ্ট সংখ্যাৰ কথা যেতিয়া কৈছিলে তেতিয়া আমি 1000 ওপৰত গুৰুত্ব দিছিল মানে 1000 ওপৰত আমি গুৰুত্ব প্ৰদান কৰিছিল এতিয়া আজি এইটো ভিডিঅত আমি কি কৰিম যে 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ কথাটো কৈছে আটাইতকৈ ডাঙৰ গতিকে 9999 ওপৰত আমি গুৰুত্ব দিম ঠিক একেদৰে যেতিয়া আটাইতকৈ সৰু মানে যোৱাটো ভিডিঅত যেতিয়া আটাইতকৈ সৰু 5 অংক বিশিষ্ট সংখ্যাৰ কথা আলোচনা কৰিছিল তেতিয়া আমি 10000 ওপৰত গুৰুত্ব দিছিল ঠিক একেদৰে ইয়াত আমি যেতিয়া ডাঙৰ কথা আলোচনা কৰিম আমি 99999 ওপৰত গুৰুত্ব প্ৰদান কৰিম গতিকে বাকি প্ৰসেসখিনি একেই হ'ব কিন্তু আমাৰ মেইন ডিফাৰেন্সটো হ'ব যোৱাটোৰ ভিতৰত আমি সৰু কথা আলোচনা কৰিছিল আটাইতকৈ সৰু 4 বা 5 অংক বিশিষ্ট সংখ্যাৰ কথা আৰু এইটো ভিতৰত আটাইতকৈ ডাঙৰ 4 বা 5 অংক বিশিষ্ট সংখ্যাৰ কথা আলোচনা কৰিম লগতে আৰু এটা ডিফাৰেন্স আহিব ডিফাৰেন্সটো কি হ'ব যে আমি যেতিয়া LCM উলিয়াই লৈছিল বা ৰিমাইন্ডাৰ উলিয়াইছিল যোৱাটো ভিডিঅত তেতিয়া কি কৰিছিল আমি সেই সংখ্যাৰ লগত কি কৰিছিল এন্ড্ৰ আমি যোগ কৰি দিছিল নহয় ইয়াত যোগ কৰিছিল কিন্তু ইয়াৰ ক্ষেত্ৰত কি হ'ব আটাইতকৈ ডাঙৰ যেতিয়া উলিয়াব যাম তেতিয়া আমি কি কৰিম LCM বা ৰিমাইন্ডাৰ বা ভাগশেষ পাম সেই ভাগশেষটো আমি কি কৰিম এই সংখ্যাটোৰ পৰা বিগ কৰি দিম কিয় বিগ কৰিম কাৰণ ইয়াৰ লগত যদি কিবা সংখ্যাটো এড কৰা হয় ন এটা 9999 ইয়াৰ লগত যদি কিবা সংখ্যাটো এড কৰা যায় তেতিয়া কি হ'ব এই সংখ্যাটো এইটো 4 অংক বিশিষ্ট আছিল এইটো 5 অংক বিশিষ্ট হৈ যাব কাৰণ ইয়াৰ পিছৰ সংখ্যাটোৱে 5 অংক বিশিষ্ট হয় গতিকে এড কৰা নহব মানে যোগ কৰা নহব ইয়াত আমি বিয়োগ কৰিম গতিকে মেইন ডিফাৰেন্স এইকেইটা আছিল গতিকে চাও হক আজি আমি তিনটা প্ৰশ্ন লৈছো এই তিনটা প্ৰশ্ন আলোচনা কৰোঁ হক কাৰণ তিনটাই ডিফাৰেন্ট হ'ব আৰু আশা কৰোঁ আপোনালোকে ভাল ধৰণে বুজি পাব আমাক প্ৰথম প্ৰশ্ন দিয়া আছে কি find the greatest number of 4 digit which is divisible by 12 15 20 and 35 12 15 20 and 35 ৰে বিভাজ্য যোৱা আটাইতকৈ ডাঙৰ 4 অংক বিশিষ্ট সংখ্যাটো উলিওৱা আমি যোৱাটো ভিডিঅত লিষ্ট 4-5 ডিজিট নাম্বাৰ বা আটাইতকৈ সৰু 4 বা 5 অংক বিশিষ্ট সংখ্যাৰ কথা আলোচনা কৰিছিল আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ন আমি দুটা মেথড আলোচনা কৰিছিল কেনেদৰে সমাধান কৰিব লাগে ঠিক এদৰে আজিও আমি দুটা মেথড আলোচনা কৰিব চেষ্টা কৰিম এতিয়া প্ৰথমতে কি কৰিম যিকেইটা সংখ্যা দিয়া আছে 12 দিয়া আছে 15 দিয়া আছে 20 দিয়া আছে আৰু 35 দিয়া আছে প্ৰথম কি কৰিম আমি ইহঁতৰ লসাগুটো উলিয়াম যদি লসাগু উলিয়াব যাওঁ 12 15 20 আৰু কি দিয়া আছে আমাক 35 দিয়া আছে ইহঁতৰ যদি লসাগু উলিয়াব যাওঁ আমি প্ৰথম 2 এ দিম 2 * 12 15ক নাযায় এনে ৰাখিম তাৰপা 2 * 20 আৰু 35ক 2 এ নাযায় গতিকে এনে ৰাখিম তাৰপিছত আমি আকৌ 2 এ আকৌ দিম 2 × 3 = 6 15টো এনে থাকিব আৰু 2 × 5 = 10 আৰু 35টো আমাৰ এনে থাকিব তাৰপিছত আমি যদি দিওঁ 3 এ দিম 3 × 3 3 × 5 = 15 আৰু 5টো এনে থাকিব আৰু 35টো আমাৰ এনে থাকিব কাৰণ 3 এ ইহঁতৰ হৰণ নাযায় তাৰপিছত আমি কি দিম 5 ৰে দিম 5 × 5 সৰি প্ৰথম একটো আমি একটো নমাইলো 5 × 5 হ'ব ইয়াতো 5 × 5 হ'ব আৰু 5 × 7 = 35 গতিকে ইহঁতৰ যদি পূৰণফল উলিয়াও আমাৰ এলচিএমটো কি আহিব এলচিএম হ'বগে 2 × 4 এটা আমাৰ কাৰণে 3 × 5 = 15 এফালে 7 420 হ'ব আমাৰ 420 হ'ব 12 15 20 and 35 কি হ'ব লসাগু বা এলচিএম হ'ব গতিকে আপুনি যদি চাই 420 ক এইকেইটা সংখ্যাৰে যদি বিভাজ্য কৰে সম্পূৰ্ণভাৱে বিভাজ্য যাব তাৰ মানে ভাগশেষ শূন্য আহিব নহয় জানো কিন্তু আমি উলিয়াব লাগে কি
আমি উলিয়াবলৈ যে আটাইতকৈ ডাঙৰ 4 অংক বিশিষ্ট সংখ্যা যদি আটাইতকৈ ডাঙৰ 4 অংক বিশিষ্ট সংখ্যাৰ কথা কওঁ 9999 এটা আমি উলিয়াবলগীয়া উত্তৰটো হয় 9999 হ'ব বা তাতকৈ সৰু হ'ব লাগিব তাতকৈ ওপৰত যাব নোৱাৰিম তাতকৈ ওপৰত গুচি গ'লে কি হ'ব 5 অংক বিশিষ্ট হৈ যাব গতিকে আমি 420 প্ৰথম মেথডটো মতে যে 420 এনেকুৱা এটা সংখ্যাই পূৰণফল কৰিব লাগিব যিটো সংখ্যা পূৰণফল কৰিলে ইয়াৰ ওচৰলৈকে পাবগৈ লাগিব আমি প্ৰথম যদি চাওঁ 20 এ যদি আমি দি দিওঁ 20 যদি পূৰণ কৰোঁ কি আহিব 8400 আহিব এইটো সংখ্যা ইয়াৰ ওচৰলৈ গৈছে কিন্তু ইয়াৰ ওচৰ হয় কিন্তু এইটোৱে জানো হয় যে আটাইতকৈ ডাঙৰ 4 অংক বিশিষ্ট সংখ্যাটো হয় জানো ইয়াতকৈ আৰু ডাঙৰ থাকিব পাৰে গতিকে আমি নেক্সট দি চাওঁ 420 23 ৰে 23 ৰে যদি দিওঁ আমাৰ আহিব কি 9660 আহিব গতিকে আমি চাওঁ নেক্সট আমি দি চাম 24 ৰে আপুনি কৰি চাব 24 ৰে পূৰণফল কৰি চাব কি পাব আপুনি ইয়াতকৈ 9999 তকৈ ডাঙৰ সংখ্যা এটা পাব যিটো নেকি 5 ডিজিট হৈ যাব গতিকে এইটোৱে হ'ব 9660টোৱে হ'ব আটাইতকৈ ডাঙৰ 4 অংক বিশিষ্ট সংখ্যা যিটো সংখ্যাক এইকেইটাই হৰণ কৰিলে বিভাজ্য শূন্য আহিব গতিকে এইটোৱে হ'ব আমাৰ প্ৰথম মেথডটো মতে এনসাৰ গতিকে 2 নম্বৰ মেথডটো হ'ব কি যে আমি 4 ডিজিট সংখ্যা কি 9999 2 নম্বৰ মতে আমি সংখ্যাটো প্ৰথম আমি লিখি ল'ম তাৰপিছত আমি কি কৰিম ইয়াক কি কৰিম যিটো লসাগু আহিছিল লসাগু কি আহিছিলে 420 আহিছিলে হি আমি কি কৰি দিম হৰণ কৰি দিম যদি হৰণ কৰোঁ আমি প্ৰথম কিমান দিম আমি যদি চাওঁ 2 টাইমছ দিম কি আহিব 840 আহিব নহয় জানো গতিকে ইয়াৰ ক্ষেত্ৰত যদি আমি ইয়াত আহিব 9 আহিব ইয়াত 5 আহিব ইয়াত 1 আহিব তাৰপিছত আমি 9 আহিব নমাই দিলোঁ তাৰপৰা আমি 3 টাইমছ দিম 3 টাইমছ দিলে কি হ'ব 1260 হ'ব আৰু বাকি থাকিবগে আমাৰ 9 আহিব ইয়াত 3 আহিব ইয়াত 3 আহিব ঠিক আছে গতিকে আমাৰ ভাগশেষ বা ৰিমাইণ্ডাৰ 339 আহিলে ইয়াৰ পিছত আমি উলিয়াবলগীয়া যিটো এনসাৰটো কি হ'ব আমি 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি 9999 ইয়াৰ পৰা কি কৰিম আমি যিটো ভাগশেষ আহিছিলে ভাগশেষটো আমি ইয়াত বিগ কৰি দিম আমি যোৱাটো ভিতৰত কি কৰিছিলোঁ ভাগশেষটো যোগ কৰি দিছিলোঁ নহয় জানো ভাগশেষটোৰ ক্ষেত্ৰত আমি যোগ কৰিছিলোঁ আৰু কি কৰিছিলোঁ যোৱাটো ভিতৰত প্ৰথম কি কৰিছিলোঁ LCMটো যোগ কৰিছিলোঁ আৰু ভাগশেষটো বিগ কৰি দিছিলোঁ কিন্তু ইয়াত LCMটো যোগ কৰাৰ কোনো প্ৰয়োজন নাই আপুনি কি কৰিব আটাইতকৈ ডাঙৰ 4 অংক বিশিষ্ট সংখ্যাটো লিখিলোঁ তাৰ পৰা 300 যিটো মানে বাকি থাকিলে বা ৰিমাইণ্ডাৰ তাক আমি কি কৰিম বিগ কৰি দিম গতিকে বিগ কৰি দিলে আমাৰ কি পাম 9660 পাম এইটোৱে হ'ব আমি উলিয়াবলগীয়া উত্তৰটো গতিকে আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে আপোনালোকৰ যদি এতিয়াও যদি অকণমান অসুবিধা আছে তেন্তে আমি নেক্সট প্ৰশ্নটো চাব আহক 2 নম্বৰ প্ৰশ্নটো আছে কি ফাইণ্ড দি গ্ৰেটেষ্ট নাম্বাৰ অফ 4 ডিজিট হুইচ ইজ ডিভিজিবল বাই 10 15 and 20 10 15 আৰু 20 ৰে বিভাজ্য যোৱা আটাইতকৈ ডাঙৰ 4 অংক বিশিষ্ট সংখ্যাটো উলিওৱা তাৰ মানে আমি এনেকুৱা ধৰণৰ সংখ্যা এটা উলিয়াব লাগিব যিটো আটাইতকৈ ডাঙৰ 4 বিশিষ্ট সংখ্যা হ'ব লাগিব যিটো সংখ্যাক ইহঁতৰে যদি আমি বিভাজ্য কৰোঁ সেই সংখ্যাটো কি হ'ব লাগিব বিভাজ্য কৰিলে কি হ'ব লাগিব আমাৰ ভাগশেষ কি আহিব লাগিব শূন্য আহিব লাগিব ঠিক আছে এতিয়া আমি যদি লক্ষ্য কৰোঁ 2 নম্বৰ মেথডটোৰ দ্বাৰা কৰিবলৈ খুবেই সহজ হ'ব গতিকে আমি যিহেতু 3টা প্ৰশ্নহে আলোচনা কৰিম আৰু 2 নম্বৰ প্ৰশ্ন গতিকে 2 নম্বৰ প্ৰশ্নটো আৰু 3 নম্বৰ প্ৰশ্নটো আমি দ্বিতীয় মেথডৰ দ্বাৰা সলভ কৰিম আৰু আপোনালোকে এক্সামতো 2 নম্বৰ পদ্ধতিটো যদি ব্যৱহাৰ কৰে আপুনি মই ভাবোঁ আশা কৰোঁ আপোনাৰ 2 নম্বৰ পদ্ধতিটো বেছি সহজ পাব গতিকে আমি প্ৰথম কি কৰিম এই সংখ্যাকেইটাৰ লসাগু উলিয়াই ল'ম যদি লসাগু উলিয়াব যাওঁ কি হ'ব প্ৰথম 10 আছে আমাৰ হাতত তাৰপিছত আছে আমাৰ 15 তাৰপিছত আছে আমাৰ 20 এটা আমি প্ৰথম কি কৰিম আমি লসাগুটো উলিয়াই ল'ম 2 এ দিলে আমাৰ 5 হ'ব তাৰ পৰা আহিব আমাৰ 15 টো হৰণ নাযায় আৰু 2 * 20 তাৰপিছত আমি কিহে দিম আমি তাৰপিছত দিম 5 এৰে যদি 5 এৰে দিওঁ আমাৰ 5 * 5 3 * 5 * 15 5 * 2 = 5 * 2 =
10 ঠিক আছে এতিয়া এই সংখ্যাগিটা যদি আমি আৰু তো দিবলগা নাই তেনেৰে গতিকে আমাৰ যদি সংখ্যাগিটা পূৰণফল কম কি পাম 2 5 গুণ 10 আৰু 3 2 গুণ 6 তাৰ মানে আমাৰ LCM বা লসাগু কি পালো 60 পালো 60 হৈছে আমাৰ এই সংখ্যাগিটাৰ লসাগু এতিয়া তাৰ পিছত আমি কি কৰিম আমাক প্ৰশ্নটো সুধিছে কি আটাইতকৈ ডাঙৰ 4 অংক বিশিষ্ট সংখ্যা গতিকে আটাইতকৈ ডাঙৰ 4 অংক বিশিষ্ট সংখ্যাটো হৈছে 9999 ইয়াক আমি কি কৰিম এই সংখ্যাগিটাৰ যেটো লসাগু পালো লসাগুৰে প্ৰথম ক্ৰম কি কয় আমি হৰণ কৰিম বা বিভাজ্য কৰিম এটা হৰণ কৰিলে প্ৰথম আমি কেইবা দিম ইয়াত যদি নটিস কৰো আমি কিমান দিম এবাৰ দিম এবাৰ দিলে আমাৰ কি হ'ব 60 হ'ব ইয়াত আৰু আমাৰ উকলি থাকিবগে মানে বাকি থাকি যাব বাবে ইয়াত আহিব 9 আহিব আৰু ইয়াত আহিব 3 তলপ ওপৰৰ পৰা এটা 9 নমাই নো গতিকে নেক্সট আমি কিমান দিম ছবাৰ দিম 6 শূন্য গুণ 0 আহিব 6 6 গুণ 36 ইয়াত 9 আহিব ইয়াত 3 আহিব নহয় জানো মানে 39 হল উপপা 9 টো নমাই আনো তেতিয়া আকৌ আমি ছবাই দিম কি হ'ব 360 আৰু বাকি থাকিব আমাৰ কিমান ইয়াত আহিব 9 ইয়াত থাকিব 3 গতিকে আমি উলিয়াবলগিয়া যেটো এনসাৰ হ'ব যে আটাইতকৈ ডাঙৰ 4 অংক বিশিষ্ট সংখ্যা উলিয়াব লাগে যেটো সংখ্যাক ইহতেৰে হৰণ কৰিলে বা বিভাজ্য কৰিলে ভাগে শূন্য আহিব লাগিব তাৰ মানে কমপ্লিটলি ডিভিজিবল হ'ব লাগিব তেতিয়া আমি কি কৰিম ইয়াৰ পিছত কি কৰিম আমি 9999 লিখি লম যেটো নেকি আটাইতকৈ ডাঙৰ 4 অংক বিশিষ্ট সংখ্যা তাৰ পৰা আমি কি কৰিম যেটো ভাগশেষ আছিলে ভাগশেষ কি হয় 39 হয় 39 টোক আমি কি কৰিম বিগ কৰি দিম যদি 39 টো বিগ কৰি দিও আমি উলিয়াবলগিয়া উত্তৰটো হ'ব 9960 কাৰণ এটো 9 পা 9 গুণ 0 9 পা 9 গুণ 0 তাৰ পিছত 9 পা 3 গুণ 6 তাৰ বাকিটা 0 থাকিবই গতিকে আমি উত্তৰ উলিয়াবলগিয়া উত্তৰটো হ'ব 9960 এই সংখ্যাটোক যদি এই কেইটা সংখ্যাৰ যি বিভাজ্য কৰো ভাগশেষ কি আহিব 0 আহিব বা কমপ্লিটলি ডিভিজিবল হ'ব ঠিক আছে আশা কৰো বুজিব পাৰিছে আপোনালোকে আমি 3 নম্বৰ প্ৰশ্নৰ আলোচনা কৰিম কাৰণ 3 নম্বৰ প্ৰশ্নটো ইয়াতকৈ অকমান পৃথক হ'ব গতিকে চাও হক আমি 3 নম্বৰ প্ৰশ্নটো আমাৰ 3 নম্বৰ প্ৰশ্নটো আছে কি find the greatest 5 digit number such that when divided by 8 9 and 10 it leaves remainder 3 in each case তাৰ মানে 8 9 আৰু 10 ৰে বিভাজ্য কৰিলে প্ৰতিটো ক্ষেত্ৰত 3 ভাগশেষ থকা আটাইতকৈ ডাঙৰ 5 অংক বিশিষ্ট সংখ্যাটো উলিয়াব কৈছে আমাৰ প্ৰথম কথা কৈছে 5 অংক বিশিষ্ট সংখ্যা ঠিক আছে গতিকে আটাইতকৈ ডাঙৰ যদি 5 অংক বিশিষ্ট সংখ্যাৰ কথা কওঁ কি হ'ব 99999 ঠিক আছে আমি লিখি ললো গতিকে এটো হৈছে আটাইতকৈ ডাঙৰ 5 অংক বিশিষ্ট সংখ্যা গতিকে আমাৰ একৰ্ডিং টু প্ৰসেস আমি কি কৰিম যে কেটা সংখ্যা দিয়া আছে হিহতৰ কি উলিয়ালম লসাগুটো উলিয়ালম আমাৰ সংখ্যাগিটা দিয়া আছে 8 9 আৰু 10 ঠিক আছে এতিয়া যদি ইহতৰ লসাগু উলিয়াব যাও আমি প্ৰথম 2 এ দিলে আমাৰ 2 4 গুণ 8 9 টুক না যায় 9 টো এন্টাৰ নামি আহিব তাৰ পৰা 5 আহিব আৰু ইহতৰটো কোন ধৰণৰ মই তেনেকুৱা কমন উৎপাদক দেখা নাই সাধাৰণ উৎপাদক দেখা নাই গতিকে এনেদৰে ৰাখো গতিকে ইয়াৰ আমি যদি লসাগু উলিয়াব যাও 2 4 গুণ 8 9 5 গুণ 45 গতিকে 8 5 40 0 কইলে 4 4 32 তাৰ মানে 36 মানে 360 হৈছে আমাৰ 8 9 10 লসাগু বা LCM এতিয়া কি কৰিম আমি মেথডৰ মতে কি কৰিম যে আটাইতকৈ ডাঙৰ 5 অংক বিশিষ্ট সংখ্যাটোক ইহতৰ লসাগুতে কি কৰিম হৰণ কৰিম ইহতৰ লসাগুতে কি আছে 360 গতিকে প্ৰথমতে আমি কেইবাৰ দিম দুবাৰ যাব দুবাৰ দিলে আমাৰ কি হ'ব 720 হ'ব গতিকে বাকি আহিব কি বাকি থাকিব ইয়াত থাকিব 9 থাকিব ইয়াত থাকিব 7 আৰু ইয়াত থাকিব আমাৰ 2 ওপৰৰ পৰা 9 নমাইনো 9 নমাইলে আমাৰ কেইবাৰ দিম 7 বাৰ দিম 7 বাৰ দিলে আমাৰ কি আহিব 2 5
2 0 আহিব আৰু বাকি থাকিব আমাৰ বাবে ইয়াত 9 থাকিব ইয়াত থাকিব 7 আৰু ইয়াত থাকিব 2 তাৰপিছত ওপৰৰ পৰা 9 নমাই নিম আৰু আমি আকৌ কি দিম আমি আকৌ 7 বাৰ দিম 7 বাৰ দিলে আমাৰ কি থাকিব কি আহিব 2 5 2 5 2 0 গতিকে আমাৰ কি বাকি থাকিব মই কোন সাইডত লিখি দিছো তলত জায়গা নজোৱাৰ বাবে আমাৰ বাকি থাকিবগে 2 কাৰণ 9 আপোনাৰ প্ৰথম 9 আহিব 9 পৰা 0 গ'ল 9 আৰু 9 পৰা 2 গ'লে 7 আৰু 7 পৰা 5 গ'ল থাকিল 2 279 এটো হৈছে আমাৰ ভাগশেষ গতিকে আমি উলিয়াবলগে এনসাৰটো কি হ'বগে আমি যিটো এনসাৰ উলিয়াব লাগে গতিকে আমাৰ এনসাৰটো কি হ'ব মই ইয়াত লিখিছো এনসাৰটো কি হ'ব আমাৰ বাবে কি কৰিম আমি আটাইতকৈ ডাঙৰ 5 অংক বিশিষ্ট সংখ্যা তাক আমি লিখি লম আৰু যিটো ভাগশেষ আহিছিলে ভাগশেষ কি আহিছিলে 279 আহিছিলে সেই ভাগশেষটো আমি কি কৰি দিম ইয়াৰ পৰা বিগ কৰি দিম ইয়াৰ পৰা বিগ কৰি দিলে বিগ কৰিম আৰু ইয়াত এটা কথা কৈছিলে কি যে এইগিটা সংখ্যাক এনেকটা সংখ্যা উলিয়াব লাগিব যে যিটো সংখ্যাক এইগিটা সংখ্যা যদি বিভাজ্য কৰো হে বিভাজ্য কৰিলে সংখ্যা গিটাৰ ক্ষেত্ৰত কি হ'ব লাগিব প্ৰতিটো ক্ষেত্ৰত কি হ'ব লাগিব ভাগশেষ 3 আহিব লাগিব গতিকে ভাগশেষ 3 আহিব লাগিব গতিকে আমি কি কৰিলো যে 5 অংক বিশিষ্ট সংখ্যাটো আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিলো হে সংখ্যাটো পৰা কি কৰিম প্ৰথম তাৰ যিটো ৰিমাইন্ডাৰ ভাগশেষ আহিলে ভাগশেষটো বিগ কৰিম আৰু শেষত কি কৰিম আমি 3 টো যোগ কৰি দিম ঠিক আছে গতিকে যোগ কৰিলে আমাৰ উত্তৰটো আহিব 99723 এটো হ'ব উলিয়াবলগীয়া উত্তৰ যিটো সংখ্যাক 8 9 আৰু 10 ৰে যদি বিভাজ্য কৰো প্ৰতিটো ক্ষেত্ৰত কি আহিব ভাগশেষ 3 আহিব আশা কৰোঁ বুজি পাইছা আপোনালোকে কেনেদৰে আমি সমাধান কৰিলো প্ৰশ্ন কেইটা গতিকে যদি ভিডিওটো চাই ভাল পালে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ